Hey everyone, কি খবৰ আপোনালোকৰ? I hope you all are doing well. আমাৰ ইউটিউব চেনেলৰ ফাৰ্ষ্ট মিনি ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আৰু আজি আমি যাব ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। আহি নামঘৰৰ গেটে পাই গ'লোহি। আমাৰ ঘৰৰ পৰা পিছে নামঘৰলৈ বহুত বেছি দূৰ নহয়। আমি টোটেল 4 দিন গৈছিলোঁ। আমি আহিয়ে তেল ধূপ চাকি লৈ নামঘৰৰ এন্ট্ৰেন্সলৈ বুলি খোজ ল'লোঁ। আৰু আমি আহিয়ে পোনপ্ৰথমে গোটেইকেইজনে চাকি দিয়া স্থানলৈ বুলি গ'লোঁ আৰু গোটেইকেইজনী মিলি একেলগে চাকি গছ জ্বলাই আহিলোঁ। পবিত্ৰ ভাদ মাহ উপলক্ষে সকলোৱেচোন নামঘৰলৈ বুলি যায়েই নহয় জানো। আৰু তাতে ঢেকীয়াখোৱা বৰনামঘৰৰ আমেজেই সুকীয়া। অত্যন্ত গৰমকো নেওচি ইমান দূৰ দূৰণিৰ পৰা ভকতসকল সেৱা ল'বলৈ বুলি ঢেকীয়াখোৱা বৰনামঘৰলৈ আহিছে। যদি আমি বিশেষকৈ ভাদ মাহৰ দিনকেইটাত সেৱাভাগো কৰি আহিব নোৱাৰোঁ তেন্তে মনটোতে কিবা এটা শান্তি লাগি নাথাকিব। প্ৰায় 1 ঘণ্টামান তাতে থকাৰ পাছত আমি সৰু সুৰাকৈ কিবা এটা ফাষ্ট ফুড খাই ল'লোঁ গোটেইকেইজনে আৰু তাৰ পাছত ঘৰলৈ বুলি বেক হ'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভিডিঅ'টো ভাল পালে। যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।